নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই আজি যাবলৈ ওলাইছোঁ মা ফুলেশ্বৰী ধাম মন্দিৰলৈ। মা ফুলেশ্বৰী ধাম মন্দিৰটো আছে আপোনাৰ ৰূপহী পাহাৰৰ ওপৰত। আমি পাহাৰৰ ওপৰলৈ যাব লাগিব, বহুত ওপৰলৈ যাব লাগিব। যিহেতু আগতে মন্দিৰটোলৈ গৈ পোৱা নাই, কিন্তু লগৰ কিছুমানৰ পৰা জানিব পাৰিছোঁ যে মন্দিৰটো বহুত ওপৰত আছে, বহুত পাহাৰ এখনৰ ওপৰত আছে। গতিকে চাই থাকক, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আজি ভিডিঅ'টো। গতিকে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আমি মন্দিৰলৈ আহি আছোঁ, মা ফুলেশ্বৰী ধামলৈ আহি আছোঁ। আৰু আপোনালোকক মই আগৰ ভিডিঅ'ত প্ৰতিশ্ৰুতি দিছিলোঁ যে মন্দিৰলৈ এদিন আহিম। গতিকে আজি আহি গ'লোঁ মন্দিৰলৈ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। যিহেতু পাহাৰৰ ওপৰত উঠিব লাগিব আজি, যথেষ্ট ওপৰত আছে, পাহাৰৰ যথেষ্ট ওপৰত আছে মন্দিৰটো। গতিকে মন্দিৰটোলৈ যাবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিব লাগিব। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আমি মন্দিৰ পাই গ'লোহি আৰু আপোনালোকক বেনাৰখন দেখাই দিছোঁ। এতিয়া আমি যাব লাগিব এইফালে। চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে। দেউতাক লগ পালোঁ আৰু দেউতা দুজনক লগ পালোঁ, এজন। গতিকে আমি সুধোঁ, দেউতা এই মন্দিৰটোলৈ যাব লাগিব যে মা ফুলেশ্বৰী, কোনফালে যাব লাগিব এতিয়া? এইটো ৰাস্তা হয়, দেখাই দিয়ক, অকণমান উঠি দেখাই দিয়ক আমাক কোনফালে যাব লাগে। দেউতাজনক সুধি লৈছোঁ, যিহেতু দেউতাজন ইয়াতে থাকে, পাহাৰৰ ঘৰ আছে তেওঁৰ, আৰু দেখুৱাই দিব আমাক কোনফালে যাব লাগে মন্দিৰটো। এইফালে যাব লাগিব ন দেউতা? ওপৰত উঠি যাব লাগিব। কিমান দূৰ যাব লাগিব? এইটো এনেকুৱা কিনাৰে যাব লাগিব, কিনাৰে একদম এনেলৈও ৰাস্তাটো লৈ যাব। অঁ, এইফালে মানে আপোনাৰ বহুত ওপৰত উঠিব লাগিব ন পাহাৰৰ? অঁ, অলপ ওপৰত। এইটো গাদাইলে আৰু অলপ এটা হ'ব, তাৰ পৰা হৈ গ'ল। হয় হয়, হ'ব আৰু। ঠিক আছে, ধন্যবাদ জনালোঁ দেউতালৈ। অঁ। ভাগৰ লাগি গৈছে, বহুত ভিতৰে যাব লাগে। পাহাৰৰ ওপৰত আমি এতিয়া উঠি আহি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। বন্ধুসকল, আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ। যিহেতু আপোনালোকক মই কৈ থৈছিলোঁ যে আপোনালোকক মা ফুলেশ্বৰী ধাম যিভাগ আছে, মাৰ স্থানলৈ আপোনালোকক লৈ গৈ আছোঁ। আপোনালোকে চাওক ভিডিঅ'টো, স্কিপ নকৰিব, সুন্দৰকৈ চাওক। ভাগৰ লাগি গৈছে, লগৰ কেইজনৰ ভাগৰ লাগি গৈছে বুলি কৈছে, মোৰো ভাগৰ লাগি গৈছে। যিহেতু এইটো চাওক কিমান ওপৰলৈ উঠিব লাগিব, পাহাৰৰ ওপৰত উঠি আহি আছোঁ এতিয়া আমি। আৰু মোৰ বন্ধু আহি আছে কেইবাজনো। বহুত কষ্ট হৈছে বোলে। চাই থাকক বন্ধুসকল। বাপৰে, পৰি গৈছে এজন, বগাই গৈছে। বহুত ওপৰত উঠি যাব লাগিব, এখন পাহাৰৰ টোটেলি ওপৰত উঠি যাব লাগিব এই মন্দিৰ ভাগ পাবৰ কাৰণে। আচলতে মাক লগ কৰিব যাবলৈ কষ্টটো কৰিবই লাগিব। আৰু আমি কষ্ট স্বীকাৰ কৰিলে নহ'ব, আমিতো যাবই লাগিব মাক, যিহেতু আপোনালোকক যাম বুলি তালৈ কোৱা আছিলে। গতিকে চাই থাকক। বিশেষকৈ বেলিটোৰ কাৰণে মোৰ বহুত অসুবিধা হৈছে ভিডিঅ' তুলিবৰ কাৰণে। মানে বেলিটো চাই আমাক ভিডিঅ' কৰিবলৈ দিয়া নাই ইমান। চাওক কিমান ওপৰলৈ উঠি যাব লাগিব। আৰু লগৰ কেইজন গৈ আছে, মই ভাগৰি পৰিছোঁ, ৰখি গৈছোঁ। চাওক তলৰ ফালে দেখাই দিছোঁ কিমান ওপৰলৈ উঠি আহিছোঁ আমি। এয়া আহি আছে আমাৰ আৰু এজন। বৰা, ভাগৰ লাগিছে নেকি? একো নাই, মাক লগ কৰিবলৈ অকণমান কষ্ট কৰিবই লাগিব। এয়া ওপৰত উঠি যাব লাগিব। কি হৈছে? কি ক'ব, নোৱাৰিছোঁ। একো নাই, মাক লগ কৰিবলৈ অকণমান কষ্ট কৰিব লাগিব। ব'লা। ঠিক আছে, আহক ব'লা। বহুত ওপৰত উঠি যাব লাগিব। গৈ আছোঁ মাৰ ওচৰলৈ। যতীন, কি হ'ল? ভাগৰ লাগিছে। একো নাই, কষ্ট কৰিব লাগিব অকণমান।
যিহেতু মই দৰ্শকসকলক কৈ থৈছিলোঁ যে মা ফুলেশ্বৰী ধামলৈ এদিন যাম আৰু আপোনালোকক দেখাম, কিন্তু বহুত কষ্ট কৰি আহিছোঁ। গৌতম কি হ'ল? ভাগত একেবাৰে উশাহ নাইকিয়া হৈ গৈছে। এয়া আমাৰ আহি আছে আৰু দুজনমান তলৰ পৰা আহি আছে। দেখিছে আপোনালোকে কিমান ওপৰত উঠি আহিলোঁ। ৱাও, তললৈ দেখাই দিছোঁ আপোনালোকক আমি কিমান ওপৰলৈ উঠি আহিলোঁ। চাওক কিমান ওপৰলৈ উঠি আহিছোঁ আপোনালোকৰ কাৰণে। গতিকে ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই এনেধৰণৰ ব্লগছবিলাক পাবৰ কাৰণে আপোনালোকে অন্ততঃ সেইখন কৰক। আপোনালোকৰ এটা লাইকে, আপোনালোকৰ এটা কমেণ্টে মোক ভিডিঅ' কৰিবৰ কাৰণে বহুত উৎসাহ জন্মায়। গতিকে বন্ধুসকল ব'লক আৰু ওপৰলৈ যাওঁ। ভাই বন্ধুসকল ভাগৰ এইফালে চাওঁ, এইফালে অকণ চাই দিয়া, দৰ্শকসকলক এটা হাই কৈ দিয়া। হেল্ল' বৰা, হাই। বহুত ভাগৰ লাগিছে, বহুত আমি চাওক কিমান ওপৰলৈ উঠি আহিলোঁ। আকৌ দেখাইছোঁ আমাৰ তলৰ নামনি অংশ দেখাই দিছোঁ। দেখিছে মাত্ৰ সেউজীয়া দেখিব ইয়াত, যিহেতু পাহাৰৰ ওপৰত আছে। কিমান সুন্দৰ মনোৰম এই দৃশ্যবিলাক। আচলতে ইয়ালৈ আহিলে আপোনালোকে গম পাব। সঁচাকৈ ভগৱানক লগ কৰিবৰ কাৰণে, ভগৱানক এবাৰ স্মৰণ কৰিবৰ কাৰণে, এটা মানে সেৱা জনাবৰ কাৰণে বহুত কষ্ট হয়। আৰু সেয়া আমি কষ্ট স্বীকাৰ কৰিলে নহ'ব, আমি কষ্ট কৰি যাম, উঠি যাম ওপৰলৈ আৰু আপোনালোকক দেখুৱাম মা ফুলেশ্বৰী ধাম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। গৈ আছোঁ নাপাওঁগৈ। এজন এৰি থৈ গুচি গ'ল আমাক, গতিকে মই মোৰ বেলিটোৱে মানে ওপৰৰ বেলিটোৱে মানে বহুত প্ৰব্লেম দিছে। এজন শুই গৈছে মানে। হেল্ল' সদা, কি হ'ল, চেছ নেকি? নোৱাৰিছোঁ বহুত ভাগৰ আৰু বহুত ওপৰলৈ আহিছোঁ। আমি যিমানখিনি ওপৰলৈ আহিছোঁ হয় সেই তাতকৈ অধিক ওপৰ আছে আৰু আমি যাব লাগিব। আমি মানে হাৰ মানি নিদিওঁ, যাম। যিহেতু দৰ্শকসকলক আমি কৈ থৈছোঁ যে যাম বুলি তালৈ, আৰু আহিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকক দেখাম বুলি ব্লগছৰ জৰিয়তে আপোনালোককো ভিডিঅ'টো দেখাওঁ। এয়া আমাৰ আহি আছে, আমাৰ পিছত কেইবাজনো ওপৰত গৈ আছে কেইবাজনো। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। মোৰ চেনেলটো লাইক কৰিবলৈ একদম নাপাহৰিব। বহুত কষ্ট কৰিছোঁ আজি, বহুত কষ্ট কৰিছোঁ বন্ধুসকল। আৰু ওপৰলৈ উঠিব লাগিব। কিমান ওপৰলৈ যাম আৰু গৈ আমনি লাগি গৈছে মানে। বাপৰে, এইটো চাওক কেনেকৈ উঠি গৈছে আমাৰ ল'ৰাবিলাক দৌৰি। আচলতে য়ং জেনেৰেশ্যনৰ ল'ৰা হয়, ডেকা ল'ৰা হয়, ভীমকল খাই যে ইহঁতে, সেইটো কাৰণে ইহঁতৰ বহুত শক্তি আছে। মোক এৰি থৈ গুচি গ'ল। ওপৰলৈ উঠি যাব লাগিব, গৈ আছোঁ। ভীমকল তিনিটা খায় আমাৰ এইকেইটাই, সেইটো কাৰণে মানে পূৰা মানে সিহঁতৰ মানে জোচটো বহুত বেছি। ক'ত ওপৰত উঠি আছেগৈ চাওক, ক'ত ওপৰত বহি আছেগৈ এইকেইটাই। হাই কৈ দিয়া বন্ধুসকলক। ৱাও, মই উঠি যাব লাগিব এতিয়া, গৈছোঁ। বাপৰে বাহ। যতীন, কিবা এটা কৈ দিয়া আমাৰ দৰ্শকসকলক। সেয়া বহুত কষ্ট হৈছে, হয়, ইমান দূৰৰ পৰা আপোনালোকক দেখুৱাবলৈ আহিছোঁ। চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক আৰু বেল আইকনটো টিপি অল পে ছেট কৰি থৈ দিব। থেংক ইউ যত্নলৈ অশেষ ধন্যবাদ জনালোঁ। মোৰ চেনেলটোৰ কাৰণে তেওঁ কিবা এটা এডভাইচ দিছে, ভাল লাগিছে। গৈ আছোঁ ওপৰলৈ, নেৰিছোঁ। তলৰ মাজেৰে লুংলুঙীয়া বাটেদি আহি আছোঁ আমি মা ফুলেশ্বৰী ধাম মন্দিৰলৈ। দেখাম আপোনালোকক তাৰ সবিশেষ, চাই থাকক ভিডিঅ'টো। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And এতিয়া কোনফালে যাব লাগিব? এই আহি আছে আমাৰ লগৰবিলাক। আজয় আৰু এচাত বহুত ভাল লাগিছে, কাৰণ এইটো জুচ মজা। এইটো জুচ নিদিলে আমাৰ ল'ৰাবিলাকে যাব নোৱাৰিব ওপৰলৈ। সঁচাকে, সেইটো কাৰণে আমি যদিও অসমীয়া, গতিকে আমাৰ বিহু আমাৰ মুখতে থাকে, আমাৰ ওঠতে থাকে।
গতিকে আমি বিহু গাম থাকি গাওঁ আমাৰ জোচ আহে একেবাৰে একেলগে জানৈ আকাশখন দুনিয়া আজয় জানৈ তৰাৰে জিলিকা জানৈ তুমি মোৰ সৰগৰ জানৈ তুমি মোৰ মেনকা অহ ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান আজয় মজা Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase. পাই গ'লোহি মন্দিৰ এয়া চাওক পাহাৰৰ ওপৰত কি সুন্দৰকৈ মন্দিৰভাগ স্থাপন কৰি থৈছে তেওঁলোকে কৃষ্ণ ভগৱান আশীৰ্বাদ কৰিবা যাতে আৰু আগুৱাই যাব পাৰোঁ এয়া আমি ইয়াতে চেণ্ডেলখিনি ৰাখিম আৰু সেৱা কৰিম ভগৱানক ঈশ্বৰক প্ৰভুৱে যাতে আমাক চকু মেলি চায় কৃষ্ণ কৃষ্ণ এয়া মন্দিৰ আৰু মই সেৱা লৈছোঁ আপোনালোকেও নমস্কাৰ কৰক প্ৰভু ঈশ্বৰক যাতে আপোনালোকৰো সদায় ভাল হয় দীৰ্ঘায়ু হৈ থাকে আপোনালোকৰো মনৰ আশাবিলাক পূৰ্ণ হওক মই ইয়াৰ পৰাই আপোনালোকৰ কাৰণে সেৱা জনাইছোঁ কৃষ্ণ জয় মা ফুলেশ্বৰী জয় মা ফুলেশ্বৰী ধাম জয় মা ফুলেশ্বৰী ধাম কৃষ্ণ আৰু মোৰ লগৰসকলে এয়া চাইছে চাৰিওফালে এজন অলৰেডি বহি গৈছে দুজন তিনিজন সকলো বহি গৈছে ইয়াতে আমাৰ বাবাজন এতিয়া বৰ্তমান নাই ইয়াতে বাবাজনে ইয়াতে তেওঁ ৰাতি থাকে আৰু থাকি মেলি তেওঁ মন্দিৰ ভাগৰ চোৱা চিতা কৰে আৰু এইফালে দেখাইছোঁ বাবাজন ইয়াতে থাকে আপোনালোকে দেখিছে আমাৰ দুৰ্ভাগ্য যিহেতু বাবাজনক লগ নাপালোঁ তেখেতে ইয়াতে শুৱে আপোনালোকে চাওক ভগৱানৰ প্ৰতি শ্ৰদ্ধা আৰু ভগৱানৰ প্ৰতি ভক্তি থাকিলে মানুহে কিমান ত্যাগ কৰিব পাৰে এয়া এইখন তেওঁৰ বিচনা তেওঁ থকা বিচনা আৰু এয়া চাওক এনেদৰেই থাকে খাদ্য তেওঁ এয়া তেওঁৰ বাচন বৰ্তন আৰু ইয়াতে তেওঁ যজ্ঞ কিবা কিবি কৰে আচলতে নাজানো ইমানখিনি গতিকে যিমানখিনি পাৰোঁ আপোনালোকক মোৰ সীমিত জ্ঞানৰ পৰা আপোনালোকক এইখিনি জনাবলৈ চেষ্টা কৰিছোঁ তললৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক তললৈ যথেষ্ট দ পুখুৰী টাইপ মই নামি যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে বহুত ওপৰত উঠি আহিলোঁ আজি চাওক কি সুন্দৰ পৰিৱেশ আচলতে কি ক'ম আৰু আপোনালোকে নিজে জানেই এজন মানুহৰ ভগৱানৰ প্ৰতি যেতিয়া আস্থা থাকে ভগৱানৰ প্ৰতি যেতিয়া বিশ্বাস থাকে তেওঁ বহুত ত্যাগ কৰিব পাৰে আচলতে সিমানখিনি শক্তি প্ৰত্যেকজন মানুহৰ নাথাকে তেওঁ এইভাগ মন্দিৰতে তেওঁ ধুনীয়াকৈ থাকে ইয়াতে থাকে তেওঁ ইয়াতে শয়নকক্ষ তেওঁ আচলতে স্বৰ্গপুৰী বুলি ক'ব লাগিব তেওঁৰ কাৰণে এয়াই বৃন্দাবন তেওঁৰ কাৰণে এয়াই স্বৰ্গপুৰী ইয়াতে তেওঁ ধুনীয়াকৈ থাকি মেলি এই মন্দিৰভাগ তেওঁ চোৱা চিতা কৰি থাকে গতিকে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় যদি অকণমান হ'লেও উপকৃত হৈছে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ধন্যবাদ আৰু দেখাবলৈ চেষ্টা কৰিম